আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অযোধ্যাৰ পৰা বানাৰসৰ পৰা আৰু ভাৰতীয় পৰ্যায়ত যিটো এমপিৰ ৰেজাল্ট হ'ল বিজেপিৰ তাৰ পৰা তেখেতে এটা শিক্ষা ল'ব লাগিছিল, কিন্তু সেইটো তেখেতে নল'লে। আৰু তেখেতে যিটো ৰাস্তা অৱলম্বন কৰিছে, তেখেতে নিজৰ ক্ষতি নিজে কৰিব বিচাৰিলে আমি কি কৰিম? আমাৰ ভালে, সেইটো ভালে পাম যদি বিজেপিৰ ক্ষতি হয়। কাৰণ বিশেষ সম্প্ৰদায় মুছলমানক টাৰ্গেট কৰি কৰি অযোধ্যাত হাৰিলে, আপোনাৰ ফৈজাবাদ চিটত বিজেপি হাৰিলে। এতিয়া হিন্দু ভাইসকলে দেখাই দিলে নহয় এইটো পচন্দ কৰা নাই, দলিতসকলে OBC MOBC হিন্দু ভাইসকলে বিজেপিক ভোট নিদিলে। বানাৰসত মোদী ডাঙৰীয়া এই হিন্দু মুছলমান কৰি কৰি বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি কৰি এজন প্ৰাইম মিনিষ্টাৰ কেণ্ডিডেট, 2বাৰ প্ৰাইম মিনিষ্টাৰ আছিল তেখেতে, তৃতীয়বাৰৰ কাৰণে হ'ব গৈ আছে, হলেই সেইজন মাত্ৰ 1-1.5 লাখ ভোটত তেখেতে জিকে। তো এই ঘটনাবিলাকৰ পৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াই শিক্ষা ল'লে ভাল। সন্মুখত 26ত নিৰ্বাচন আছে, কিন্তু এতিয়া তেখেতৰ কথাত হতাশা প্ৰকাশ পাই আছে। আৰু হতাশা যিমান ভুগিব ইমান বিজেপিৰ ক্ষতি হ'ব। ক্ষতি হ'লেতো ভালে, অসমৰ জনতাই ভালে পাব। বিজেপিৰ ক্ষতি হ'লে, বিজেপি যদি অহাবাৰ পাৱাৰত নাহে জনতাই ভালে পাব। এতিয়া কথা হ'ল, বেলেগ এটা কথালৈ মই আহিছোঁ। বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি কৰি যি সময়ত ৰাজ্যত ইমান বানপানী হৈছে, চাৰিওফালে একেবাৰে মাজুলী শদিয়াৰ পৰা ধুবুৰীলৈকে চৰ চাপৰিবিলাকৰ মানুহৰ কি অৱস্থা, আমাৰ মানুহে আপোনাৰ খাব পোৱা নাই, জীৱ জন্তুৰ খাদ্য নাই, মানুহে ককবকাই আছে, বহুত জাগাত উদ্ধাৰ অভিযান কৰিব লগা হৈছে। মই চাইছোঁ ডিব্ৰুগড় ক'ৰবাত হেলিকপ্টাৰৰ তেখেতসকলে হয়তো উদ্ধাৰ অভিযান কৰিব লগা হৈছে। এনেকুৱা বিপদত মানুহ আছে। সেইখিনি সময়ত এটা বিশেষ সম্প্ৰদায় আৰু এই পেচাব পায়খানা এনেকুৱা ধৰণৰ কথা বতৰা মুখ্যমন্ত্ৰীৰ চকীৰ পৰা একেবাৰে আমি লাজ পাওঁ। অসমৰ নিচিনা এখন ৰাজ্যৰ মাননীয় মুখ্যমন্ত্ৰী যেতিয়া ইমান তলত নামি এই কথা বাৰ্তাবিলাক কয়, তেতিয়া লাজ লাগে। আৰু মই ভাবোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়া ইমান হঠাৎ কিয় হৈছে মই নাজানো। কিহৰ ভয় তেখেতৰ সেইটো অলপ বুজো, কিহৰ কাৰণে তেখেতে এইবিলাক কৰি আছে। কিয় হঠাৎ এই সাম্প্ৰদায়িক ৰাজনীতিটো আৰম্ভ হৈ গ'ল? এই অকল মুখ্যমন্ত্ৰী নহয়, বিজেপিৰ কেইবাগৰাকী মন্ত্ৰীও হঠাৎ এতিয়া লোকসভা নিৰ্বাচনৰ পিছতে দেখা গৈছে বিশেষ সম্প্ৰদায় মিয়াসকলক, মই কৈয়ে দিছো, সংখ্যালঘু মিয়াসকলক টাৰ্গেট কৰা হৈছে ইলেকশ্যনৰ পিছতে। কিহৰ কাৰণে এই চব টাৰ্গেট কৰি এটা সম্প্ৰদায়ৰ ভুল ত্ৰুটিৰ প্ৰতি তেখেতৰ যদি অকল নজৰ থাকে যে এই সম্প্ৰদায়, এইটো ভালে। আমি একফালে আমি বেয়া পাওঁ তেখেতৰ এই অসাংবিধানিক কথা, আপোনাৰ ভাৰসাম্যহীন কথা বাৰ্তাত এফালে আমাৰ দুখ লাগে। এটা জনগোষ্ঠীক যধে মধে টাৰ্গেট কৰি তুচ্ছ তাচ্ছিল্য কৰা, সেইসকলৰ বেয়া চিন্তা কৰা, সেইসকলক টাৰ্গেট কৰি লোৱা, এফালে বেয়া লাগে। আনফালে ভালে হ'ব, এইটো তেখেতে যিমান চকু ৰাখিব, যিমান টাৰ্গেট কৰিব, হকে বিহকে এই মানুহখিনিক শাস্তি দিয়াৰ কাৰণে কথা বতৰা ভাবিব, নিশ্চয় এই জনগোষ্ঠীৰ যিমান বেয়া এলিমেণ্টছ আছে সেইবিলাক কমিব। তেখেতে চকু ৰাখক, এই জনগোষ্ঠীৰ প্ৰতি চকু ৰাখক। তুচ্ছ তাচ্ছিল্য কৰিলে আমাৰ বেয়া লাগে, দুখ লাগে, মানুহে আঘাত পায়। এই আঘাতখিনি তেখেতে দিব নালাগে। কিন্তু আনফালেদি মই ভাবোঁ এই জনগোষ্ঠীটোৰ লাভ এইটোৱে হ'ব যে এই চব কৰি কৰি তেখেতে এই জনগোষ্ঠীৰ অপৰাধ আৰু যি তেখেতৰ চকুত পৰে এইবিলাকৰ প্ৰতি যদি ব্যৱস্থা লয় আইনগতভাৱে বিধিগতভাৱে, কম হ'ব, ভাল হ'ব। আনফালে বেলেগ জনগোষ্ঠীৰ কাৰণে তেখেতে যে বান্ধ এৰি দিছে, তাতে অবাধে দুৰ্নীতি হৈ থাকিব, অবাধে আপোনাৰ অঘটন হৈ থাকিব, মাৰ্ডাৰ, হত্যা, ৰেপ হৈ থাকিব, আৰু সেইবিলাক তেখেতৰ চকুত নপৰিব। সেইবিলাক হাইলাইট কৰিলে তেখেতৰ বেয়া লাগিব, তেখেতৰ জনগোষ্ঠীৰ ওপৰত যেতিয়া যাব এই চব সেইবিলাকে আৰু উৎসাহিত হ'ব, তাতে বেয়া কাম হৈ যাব। এইফালেও দুখ লাগে যে অসমখন ৰসাতলে যাব, কাৰণ সেই জনগোষ্ঠীবিলাকো মোৰ আপোন। মই এটা জনগোষ্ঠীৰ পৰা বিলং কৰোঁ বুলি অসমৰ বাকী জনগোষ্ঠীক মই দুশ্মন বুলি নাভাবোঁ। সেইসকলে আমাৰ অসমীয়া, সেইসকলে আমাৰ ভাতৃ। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো পন্থা অৱলম্বন কৰিছে, এটা জনগোষ্ঠীক টাৰ্গেট কৰি হকে বিহকে সেইসকলৰ ক্ষতি কৰা বা সেইসকলক প্ৰতি নজৰ ৰখা, বাকী জনগোষ্ঠীৰ প্ৰতি চকু এৰি দিয়া, সেই জনগোষ্ঠীবিলাকত মাৰ্ডাৰ, হত্যা, হিংসা, লুণ্ঠন অবাধে চলি থাকিব, বৰবাদ হৈ যাব, আৰু সেইটো তেখেতৰ দৃষ্টিত নপৰিব, বা তেখেতে পলিটিকেলি সেইখিনি মানুহৰ সন্মুখত নানিব, শাসন নকৰিব, ব্যৱস্থা নল'ব। অসমখন ৰসাতলে যাব এনেকুৱা কৰিলে। আজি আপুনি চাব, এই কেইদিনৰ ভিতৰত বঙাইগাঁও মুখ্যমন্ত্ৰী এই কথাটো কিয় নকয়? এজন পঞ্চায়ত ছেক্ৰেটাৰীক হত্যা কৰিলে, হিন্দু এজন পঞ্চায়ত ছেক্ৰেটাৰী, আৰু হত্যা কোনে কৰালে? এজনী মহিলা চুপাৰী কিলাৰৰ দি হত্যা কৰা বুলি এইটো প্ৰশাসনে কৈ আছে, আপোনালোকৰ মিডিয়াৰ যোগেদি মই জানিছো। যিজনে মাৰ্ডাৰ কৰিছে সেইসকলে হিন্দু মানুহ, মাৰ্ডাৰ কৰাইছে বোলে কোনোবা মহিলাজনী, সেইজনী হিন্দু মানুহ, যিজনক মাৰিছে সেইজন হিন্দু মানুহ। মুখ্যমন্ত্ৰীৰ মুখেদি কিয় নোলায় এই কথাটো? পীযুষ হাজৰিকাৰ মুখত কিয় দহি জমি যায় এই কথাটো নোলায়? সিদিনা এসপ্তাহৰ ভিতৰত যি সময়ত কৈ আছে বিশেষ এটা সম্প্ৰদায় চব কৰি আছে, যোৱা এসপ্তাহৰ ভিতৰত গুৱাহাটীত কোনোবা এজন CRPF জোৱান, অসমীয়া ল'ৰা,
ঘৰত আহিছিল এনেকে অভিযোগ ওলাইছে মিডিয়াত মই চাইছো তেখেতৰ পত্নী বা কি নাজানো কি পৰকীয়া প্ৰেমৰ কাৰণে নেকি আৰু বেলেগ দুজন মানুহৰ দ্বাৰা এই CRPF জনজনক হত্যা কৰাইছে মাৰিছে CRPF জনজনক হিন্দু মানুহ তেখেতৰ যিসকলে কনস্পিৰেচি কৰি হত্যা কৰিছে সেইসকলে হিন্দু মানুহ যিসকলক দি হত্যা কৰাইছে সেইসকলে হিন্দু মানুহ এই ঘটনাটো মুখ্যমন্ত্ৰীৰ মুখত কিয় নোলায় যে গুৱাহাটীৰ এই CRPFৰ জোৱানজনক যে হত্যা কৰিলে এজনটো হিন্দু মানুহ এইবিলাক কথা নকয় বাছি বাছি উলিয়াই আনি ক'ত মুছলমান ল'ৰা আছে ক'ত মিয়া আছে এই ঘটনা দুটামান ওলাই আনি মুখ্যমন্ত্ৰী কয় এটা মুখ্যমন্ত্ৰী আৰু ৰাজ্যৰ মন্ত্ৰীসকলে যেতিয়া ইমান তলত নামি এটা জনগোষ্ঠীক টাৰ্গেট কৰি এই সব কথা বাৰ্তা ক'ব বাকী জনগোষ্ঠীৰ দোষ ত্ৰুটি তেখেতসকলৰ চকুত নপৰিব তেতিয়া ৰাজ্যখন ৰখাতলে যাবলৈ আৰু বাকী নাই বহুত বিপদ আমাৰ সন্মুখত আছে আৰু মই ভাবো এইটো ভাল লক্ষণ নহয় মুখ্যমন্ত্ৰীক মই অনুৰোধ কৰিছো মই আপুনি এই সব পৰিত্যাগ কৰক হিন্দু মুছলমান বাদ দিয়ক এই কোনোবা এটা জনগোষ্ঠীৰ প্ৰতি চকু পৰিব কোনোবা জনগোষ্ঠীৰ প্ৰতি আপোনাৰ চকু নপৰিব এইটো ৰাজ্যখনৰ কাৰণে ক্ষতি সকলৰ দোষ ত্ৰুটিবিলাক আপুনি চাওক আপুনি হোম মিনিষ্টাৰ আপুনি দায়িত্বত আছে কঠোৰতকৈ কঠোৰ শাস্তি আপুনি দিয়াৰ ব্যৱস্থা কৰক ৰাজ্যৰ পৰা এইবিলাক অপৰাধমূলক কাম কাজ যাতে নহয় তাৰ চিন্তা কৰক আৰু সদ্যহতে বানপানী চাৰিওফালে মানুহ ককবকাই আছে আমাৰ ফৰেষ্ট বিলাকত জংগল বিলাকত জীৱ জন্তু ওলাই ৰাস্তাত আহি গৈছে মানুহে খাব পোৱা নাই জীৱ জন্তুৰ খাদ্য নাই মানুহৰ ঘৰৰ পানীৰ তলত গতিকে এই সময়ত আপুনি মানুহক উদ্ধাৰ কৰাৰ কাৰণে